হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালে আছেনে? আজি ডাক ফ্ৰাই বনাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকক দেই। এয়া পিঁয়াজ, আদা, নহৰু আৰু কেঁচা মিঠাতেল দি মেৰিনেট কৰি ৰাখিছিলোঁ। পিঁয়াজখিনি অকণমান ফ্ৰাই কৰাৰ পিছত মই এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি দি দিলোঁ। হাঁহ মাংস খাই বাৰু কোনে কোনে ভাল পায় জনাবচোন দেই। হাঁহৰ শুকান ফ্ৰাই যে খাই আৰু ভাল লাগে। আজি মই তাকে বনাবলৈ গৈ আছোঁ। চাই থাকক দেই ভিডিঅ'টো। ইয়াতে মই অলপ পিঁয়াজ দি দিছোঁ। আৰু অকণমান আদা আৰু নহৰু দি দিছোঁ। সকলোৱে ভালদৰে বনাব জানেই, কিন্তু আজি মোৰ ষ্টাইলত চাওকচোন দেই মইনো কেনেদৰে বনাওঁ। চাই থাকক দেই ভিডিঅ'টো শেষলৈকে। এতিয়া সোৱাদ অনুসৰি নিমখ দি ল'লোঁ। মই পিছে নিমখ এতিয়াহে দিওঁ, কিছুমানে আগতীয়াকৈও দিয়ে। আজি মোৰ ষ্টাইলত চাই থাকক দেই। আৰু যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্ট কৰি জনাব। এতিয়া মই হালধি দি ল'লোঁ। হালধিও মই দেৰি কৰি দিওঁ। চাই থাকক দেই ভিডিঅ'টো। ইয়াতে মই অকণমান মিট মছলা দিছোঁ। আৰু অকণমান ৰেড চিলি দিছোঁ। মই মছলা বেছিকৈ নিদিওঁ, চাই থাকক ভিডিঅ'টো দেই। বিলাহী দি ল'লোঁ এটা কাটি পেলানি। এই খুন্দনাটো দেখিছেনে? এইটো যে আমাৰ আইতাৰ দিনৰে খুন্দনা। সযতনে ৰাখিছোঁ আৰু আমিও ব্যৱহাৰ কৰি আছোঁ এইটোকে। ইয়াতে মই অকণমান ডালচেনি দিছোঁ, চাই থাকক দেই। এটা ইলাচি দিছোঁ, দুটা লং দিছোঁ আৰু জিৰা দিছোঁ কেইটামান, লগতে জালুকো দিছোঁ কেইটামান। সেইখিনি ভালদৰে খুন্দি লওঁ আৰু এইখিনিকে মই এতিয়া মাংসত ব্যৱহাৰ কৰিম। এয়া দেখিলে মই খুন্দি লোৱা মছলা দি দিছোঁ মাংসত। বেছিকৈ মছলা দিলে বেয়া পাওঁ খাই। দেখিছে মই বেছি মছলা ব্যৱহাৰ কৰা নাই। এয়া মোৰ মাংস ফ্ৰাই হৈ গ'ল। খাওঁ খাওঁ লাগিছেনে বাৰু দেখি? যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব, কমেণ্ট কৰি জনাব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। তেতিয়া নতুন নতুন ভিডিঅ' চাই থাকিব পাৰিব। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, বাই বাই।